ডিগবৈত CPMৰ প্ৰতিবাদী কাৰ্যসূচী। বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে ওলাই আহিল CPIMৰ নেতা কৰ্মী। উত্তাল কৰিলে ডিগবৈৰ ৰাজপথ। বিদ্যুৎ মাচুলৰ অস্বাভাৱিক বৃদ্ধিৰ বিৰুদ্ধে আজি ডিগবৈত CPMে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ঘেৰাও কৰে বিদ্যুৎ বিভাগৰ কাৰ্যালয়। অসম শক্তি বিতৰণ কোম্পানী লিমিটেড ডিগবৈ বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ত আজি দুপৰীয়া CPM ডিগবৈ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিদ্যুৎ কাৰ্যালয় ঘেৰাও কৰি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। বিদ্যুতৰ অত্যাধিক মাচুল হ্ৰাস কৰা আৰু স্মাৰ্ট মিটাৰ উঠাই দিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে। ইয়াৰ পিছতে বিদ্যুৎ বিভাগৰ সহকাৰী অভিযন্তাৰ সৈতে আলোচনাত মিলিত হৈ CPMৰ নেতৃবৃন্দই এক স্মাৰক পত্ৰ প্ৰদান কৰে। আমি CPIM দলৰ ডিগবৈ আঞ্চলিক কমিটিৰ তৰফৰ পৰা আজি ৰাজ্যত বিদ্যুতৰ যে অস্বাভাৱিক মূল্য বৃদ্ধি ঘটিছে, ৰাইজ একেবাৰে অতিষ্ঠ হৈ গৈছে বিদ্যুৎ বিলৰ বাবদ। দিনক দিনে প্ৰতিমাহে বিদ্যুতৰ বিল এনেকৈ বাঢ়িয়ে আছে যে ৰাইজ মানে জুৰুলা হৈ গৈছে। কি কৰিব কি নকৰিব। আজি এই মাহত যদি এটা তাৰ পৰৱৰ্তী মাহত 1000 বাঢ়ি যায়, তাৰ পৰৱৰ্তী মাহত আৰু 1000 বাঢ়ি যাব। এনেকৈ মানুহক এই হিমন্ত বিশ্ব শৰ্মা BJP চৰকাৰে লুণ্ঠন কৰি একেবাৰে কাঙাল কৰি পেলাইছে। গতিকে এই পৰিস্থিতিত তেওঁলোকে আকৌ কৰিছে এটা স্মাৰ্ট মিটাৰ বহাইছে। এই স্মাৰ্ট মিটাৰ বহাৰ পিছত এতিয়া মিটাৰ একেবাৰে ৰেচৰ ঘোঁৰাৰ নিচিনা দৌৰি থাকে। কেতিয়া কোনপিনে উঠে মিটাৰ তাৰ কোনো মা বাপ নাই। তাৰ ফলত বিদ্যুতৰ বিল এনেকুৱা একেবাৰে উচ্চ হাৰত উঠি গৈছে যে আমি কৈছোঁ যে গৰীব মানুহটো বাদ, সাধাৰণ গৰীব মানুহটো একেবাৰে ভিক্ষাৰী হৈছেই। আৰু মধ্যবিত্ত মানুহো এতিয়া এই বিদ্যুতৰ বিল দিবলৈ অপাৰ হৈ গৈছে। আৰু তো বিদ্যুতৰ লুকা ভাগুটো আছেই। আমি কৈছোঁ যে ইফালে বজাৰত বস্তু মূল্য বৃদ্ধিৰ দ্বাৰাই মানুহক জ্বলা কলা খুৱাইছে সাধাৰণ মানুহক, আৰু লগতে আনফালে আজি বিদ্যুতৰ মাচুল এনেকৈ অস্বাভাৱিকভাৱে আকাশলংঘীভাৱে বৃদ্ধি কৰি মানুহক আৰু জীয়াই থাকিবলৈ নিদিয়ে এই চৰকাৰে। ডিগবৈৰ পৰা বিনন্দ কৌৰৰ ৰিপৰ্ট, সংবাদ 365।